নগাক দিলেই নহব বড়োকো লাগিব নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টক লৈ ৰাজ্য জ্বলি থকাৰ সময়তে এই দাবী NDFB প্ৰগতিশীলৰ পূৰ্বাঞ্চল ৰাজ্য দাবী কৰি গোৰ্খালেণ্ড বড়োলেণ্ড বা ত্ৰিপুৰালেণ্ড দাবী কৰি যিবোৰ আন্দোলন চলি গণতান্ত্ৰিক সেইবিলাকৰ প্ৰতি সম্পূৰ্ণৰূপে পিঠি দিছে তাৰ পৰিৱৰ্তে জম্মু কাশ্মীৰত তেওঁলোকে অধিক গুৰুত্ব দিছে আৰু নাগালেণ্ডৰ সমস্যাৰ সমাধান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে নগাসকলৰ সৈতে চুক্তি কৰা একে সময়তে বড়োলেণ্ড ৰাজ্য গঠন কৰিব লাগিব নগা চুক্তি হোৱাটো আমিও বিচাৰো বৃহত্তৰ নাগালিমৰ বিৰোধিতাৰে অসমত জুই জ্বলাৰ সময়তে নগা চুক্তিৰ প্ৰতি সমৰ্থন আগবঢ়ালে NDFB প্ৰগতিশীলে নাগালেণ্ড চুক্তি হোৱাটো আমিও বিচাৰো আমি ইয়াৰ বিৰোধিতা নকৰো পৃথক বড়োলেণ্ড সন্দৰ্ভত 12 বছৰত 27 বাৰ আলোচনা কিন্তু সমাধান আজিও নহল ৰাজনাথ সিঙৰ সৈতে হৈছিল 5 বাৰকৈ আলোচনা কিন্তু আলোচনাই অগ্ৰগতি লাভ নকৰাত ক্ষোভিত NDFB প্ৰগতিশীল ৭৭ চনৰ পৰা আৰম্ভ কৰি 50 বছৰ ধৰি এতিয়া চলি আছে আৰু সেই আন্দোলনটো হৈছে যে ভাৰতীয় সংবিধানৰ আৰ্টিকেল 2, 3 আৰু 4 ব্যৱস্থা মতে বৰফৰ সুখী ৰাজ্য দিব লাগে কিন্তু ভাৰত চৰকাৰে বাৰে বাৰে পৌৰ নেতাসকলক প্ৰবঞ্চনা কৰি আহিছে শেহতীয়াকৈ নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টক লৈ অসম তোলপাৰ হোৱাৰ সময়তে NDFBৰ এনে দাবীৰে পৃথক বড়োলেণ্ডৰ দাবীত সৰব হোৱা দেখা গ'ল কোকৰাঝাৰৰ পৰা ৰবিৰাম বৰগয়াৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ